আগন্তক ভোগালী বিহুৰ আগতীয়াকৈ বহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আমি আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে আমাৰ গাঁৱৰ সমাজত কিদৰে ভেলাঘৰ প্ৰস্তুতিক লৈ উলহ মালহ কৰি আছে সেই দৃশ্য দেখুৱাম। গতিকে বলক ভেলাঘৰ কিদৰে বনাইছে সেই দৃশ্যসমূহ আমি দেখুৱাওঁ আৰু চাব আপোনালোকে। তেন্তে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰ'ব বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আমি আমাৰ গাঁৱৰ পৰাই আৰম্ভ কৰোঁ। তেন্তে বলক এয়া গাঁৱৰ আমাৰ নদীৰ দৃশ্য আপোনালোকক দেখুৱাই আছোঁ। আমি গৈ আছোঁ আমাৰ বন্ধু মই আৰু ধন তাৰো এটা চেনেল আছে ধনমইনাছ ব্লগছ। সেই চেনেলটো আপোনালোকে চাব পাৰে, ধুনীয়া ধুনীয়া ভিডিঅ' সিও দিয়ে। এয়া আমাৰ গাঁৱৰ মাজেৰে আমি আগবাঢ়ি গৈ আছোঁ। মিচিং জনগোষ্ঠীৰ ঘৰ, মিচিং ঘৰ, সেয়াও দৃশ্য আমি কিছু পৰিমাণে দেখুৱাইছোঁ। আমি ক'লৈ গৈ আছোঁ আপোনালোকে গম পাইছেই, আমাৰ গাঁৱত ভেলাঘৰৰ নিৰ্মাণ কৰি আছে। সেই ভেলাঘৰৰ দৃশ্য আমি আপোনালোকক দেখুৱাম। গতিকে গৈ আছোঁ পোৱাহিয়ে নাই, আৰু অকণমান বাকী আছে। আমাৰ গাঁৱৰ এয়া নামঘৰ সম্পূৰ্ণ হোৱা নাই, সম্পূৰ্ণ হ'ব আৰু এবছৰমান লাগিব সম্পূৰ্ণ হওঁতে। আৰু অকণমান দেৰি পিছতে আমি যি ভেলাঘৰৰ নিৰ্মাণ সেই ডেকাহঁতে লাগি আছে সেই কামত, আৰু সেই কামৰ দৃশ্যৰ লগতে সকলো সা সৰঞ্জাম কিদৰে প্ৰস্তুতি কৰিছে, কিদৰে বনাইছে, কিদৰে কৰিব, সেইসমূহ দৃশ্য আপোনালোকে দেখুৱাম। আমাৰ নামঘৰ, আমাৰ গাঁৱৰ বেলগুৰি গাঁৱৰ সম্পূৰ্ণ হোৱা নাই, আধৰুৱা হৈ আছে কামবোৰ, হ'ব আৰু সম্পূৰ্ণ লাহে লাহে। এইজোপা প্ৰকাণ্ড ডাঙৰ গছ, আমাৰ গাঁৱৰ আটাইতকৈ ডাঙৰ গছ, মানে আমাৰ এই অঞ্চলৰে ডাঙৰ গছ। এই গছজোপাৰ বিষয়ে নেক্সট ভিডিঅ' আমি লৈ আহি আছোঁ। গছজোপাৰ কি কেনেকুৱা সেই সম্পৰ্কে আমি ক'ম। এইজোপা বহুত ডাঙৰ গছ আমাৰ গাঁৱত আছে, আচলতে সমগ্ৰ অঞ্চলৰ ভিতৰতে ডাঙৰ আটাইতকৈ এইজোপা গছ। সেই ভিডিঅ' আমি নেক্সট ভিডিঅ'ত লৈ আহি আছোঁ, গতিকে চাই থাকক। ফাইনেলি আমি সেই ভেলাঘৰ নিৰ্মাণ কৰা ঠাইডোখৰত আমি পাই গৈছোঁহি, আৰু অকণমান পিছতে দেখুৱাই আছোঁ। আমি চাইকেলত আহি আছোঁ, সেইকাৰণে ভিডিঅ'টো অলপ কপি গৈছে, তাৰ বাবে আমি ক্ষমা প্ৰাৰ্থী। আমি ফাইনেলি সেই জেগাডোখৰত পাইছোঁহি, আৰু অকণমান দেৰি পিছতে আমি সেই দৃশ্য আপোনালোকক দেখুৱাই আছোঁ। শেষত আমি সেই ভেলাঘৰ নিৰ্মাণ কৰা ঠাইডোখৰত আমি পাই গ'লোহি। এয়া আমাৰ কণ ল'ৰা ছোৱালীৰ সৈতে আমাৰ ডেকা বন্ধুসকলে নিৰ্মাণ কৰি আছে। সেই ভেলাঘৰৰ সমগ্ৰ দৃশ্য মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া নৰা আৰু বাঁহ কামি কৰি নিৰ্মাণ কৰা হৈছে এই ভেলাঘৰ। আচলতে মাঘৰ বিহু ক'লে এটা সুকীয়া আমেজ থাকে, সেই সুকীয়া আমেজে এটা মূল আকৰ্ষণ হৈছে ভেলাঘৰ। আজিকালি বিভিন্ন ধৰণে বিভিন্ন আকৃতিত বনাইছে যদিও আমাৰ গ্ৰাম্য সমাজত কিন্তু তাৰো ব্যতিক্ৰম নহয়। সেই কথা আগত ৰাখি আচলতে এনেদৰেই ভেলাঘৰ সাধাৰণভাৱে নিৰ্মাণ কৰিছে, আগৰ দিনৰ পৰাই নিৰ্মাণ কৰি আহি আছে। আমাৰ এই বন্ধুসকলে কামত লাগি আছে পূৰা। গৈ এয়া মই ভেলাঘৰৰ ওপৰলৈ উঠি গৈছোঁ। কিদৰে তেওঁলোকে নিৰ্মাণ কৰিছে সেই ভেলাঘৰৰ ওপৰত উঠি গৈছে। এয়া ওপৰত চাইছোঁ, থকা খোৱাৰ ব্যৱস্থা কৰিছে। কেনেকৈ নিৰ্মাণ কৰিলে সুধিছোঁ, জানো আহক। আমি সমগ্ৰ দৃশ্য দেখিছে বনোৱা মেইন মানুহজন এইজন। এইটো ঘৰতে বনাওঁতে কিহে বনাইছে? মাঘৰ বিহু উপলক্ষে এতিয়া সম্পূৰ্ণ হোৱা নাই। সম্পূৰ্ণ হ'লে আকৌ আহিম আমি আপং খাবলৈ, গাহৰি খাবলৈ।
ব্ৰইলাৰ মাংস চলিব বিহু চলিব আৰু বিহু চলিব নাই বিহু চলিব আৰু ঠিকে আছে আৰু কেইদিনমান লাগিব সম্পূৰ্ণ হওঁতে সম্পূৰ্ণ হ'বলৈ লাগিব আৰু 5 দিনমান আৰু ঠিকে আছে ভাল হৈছে দেই আমাৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ হাই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে যদি ভিডিঅ'টো ভাল পায় তেন্তে আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু আজিলৈ ভিডিঅ'টো